হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আজি জন্মাষ্টমী হয়নে? জন্মাষ্টমী উপলক্ষে আপোনালোক সকলোকে হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ। ফ্ৰেণ্ডছ, আজি জন্মাষ্টমী উপলক্ষে আপোনালোকে ঘৰত চাগে খুব প্ৰস্তুতি চলাইছে। ময়ো চলাইছোঁ। ময়ো সৰু সুৰা এখনে আগবঢ়াই দিছোঁ শ্ৰীকৃষ্ণক। চ' মইনো ঘৰত কেনেদৰে মোৰ থাপনাত শ্ৰীকৃষ্ণক আদৰিছোঁ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিছোঁ, সেইখিনি দেখুৱাম। আৰু আজি শ্ৰীকৃষ্ণই লাড়ু ভাল পায় নহয়, চ' সেয়েহে মই কেঁচা লাড়ু বনাম। কেঁচা লাড়ুটো কেনেকৈ বনাম সেই ৰেচিপিটো আপোনালোকক মাজত শ্বেয়াৰ কৰি দিম। আৰু মই বনাম পায়স অকণমান। পায়সখিনি কেনেদৰে বনাইছোঁ অকণমানি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ ধৈৰ্য সহকাৰে শেষলৈকে চাব। আৰু শেষত ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। নিসকলে ছাবস্ক্ৰাইব কৰিব নাপাৰিব যাতে চেনেলটো আৰু আগুৱাই যায়। আৰু এটা কথা ফ্ৰেণ্ডছ, আপোনালোকে মোক বহুত মৰম দিছে। চ' আগলৈকেও যাতে এনেদৰে মৰম চেনেহ আপোনালোকৰ পাওঁ, আশীৰ্বাদ পাওঁ, চেনেলটো যাতে আগুৱাই যায়। চ' সেয়ে কমেণ্টবোৰ নকৰাকৈ নাথাকিব, কমেণ্টবোৰ কৰিব। খুব ভাল লাগে, এনেকুৱা লাগে যে মোৰ ফ্ৰেণ্ডছবোৰ মোৰ লগতে আছে। চ' কমেণ্ট নকৰাকৈ নাথাকিব ফ্ৰেণ্ডছ। ভিডিঅ'টো চাই কিনে এটা লাইকো কৰি দিব। তেন্তে আহকচোন শ্ৰীকৃষ্ণৰ জন্মাষ্টমী একেলগে আমি পালন কৰোঁ, উপভোগ কৰোঁ। আহক ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ, শ্ৰীকৃষ্ণ ভোগৰ বাবে মই প্ৰথমে পায়স অকণমান বনাইছোঁ। পায়সৰ বাবে মই ইয়াতে আমুল তাজা 1.5 লিটাৰ লৈছোঁ আৰু তেজপাত দিছোঁ। লগতে দিছোঁ ইলাচি গুড়ি অকণমান। এইখিনি ভালদৰে উতলাই ইয়াতে পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰ আপোনালোকে অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। মই গাখীৰখিনি বেছি গোটা হ'বৰ বাবে দি দিছোঁ। আৰু এয়া জহা চাউল তিয়াই থৈছিলোঁ। জহা চাউলখিনি 1 পোৱা চাউল লৈছোঁ। এইখিনিও ইয়াতে ভালদৰে ধুই দি দিলোঁ। এতিয়া এইখিনি ভালদৰে সিজিব দিম। আৰু ইয়াতে অকণমান কাজু পিচি দিছোঁ। আপোনালোকে এনেদৰে কাজু পিচি দিয়েনে ফ্ৰেণ্ডছ? মই হ'লে দিওঁ, খুব টেষ্টি হয়। পায়সখিনি খাই খুব ভাল লাগে। এয়া চাওকচোন ফ্ৰেণ্ডছ, চাউলখিনি আধা সিজা হৈছে। এতিয়া চেনি দিব পৰা হৈছোঁ। মই আধা সিজা হ'লেহে ইয়াতে চেনি দিওঁ। চেনি আপোনালোকে জোখমতে দিব। মই ইয়াতে এই কাপটোৰে 4 কাপ চেনি দিছোঁ। লগতে কাজু যে তিয়াই থৈছিলোঁ, আধা কাজু পিচি দিলোঁ আৰু আধা এনেদৰে দিলোঁ। লগতে খিচমিচো দি দিলোঁ। চাউলখিনি ভালদৰে সিজিয়ে গ'ল ফ্ৰেণ্ডছ। এতিয়া পায়সখিনি হ'ব হৈছে। চ' মই ইয়াতে অকণমান কপৌৰ দি দিছোঁ। কপৌৰ দিলে পূজাৰ পায়সত খুব ধুনীয়া চেণ্ট এটা আহে, খাই খুব ভাল লাগে। আৰু অকণমান শেষত ঘি দি কেনে এইখিনি নমাই থ'ব পৰা হৈছোঁৱে। ফ্ৰেণ্ডছ, শ্ৰীকৃষ্ণৰ ভোগখিনি হ'লে এতিয়া এইখিনি নমাই থৈ আহকচোন কেঁচা লাড়ুখিনি বনাওঁ। কেঁচা লাড়ুৰ বাবে মই ইয়াতে এটা নাৰিকল লৈছোঁ আৰু এই নাৰিকলখিনি চেনি সানি 10 মিনিটমান থৈ দিছিলোঁ। আৰু এতিয়া ইয়াতে অকণমান মৌ দিলোঁ আৰু অকণমান ঘি দি পেলাই ভালদৰে মিহলাই ল'লোঁ। ফ্ৰেণ্ডছ, নাৰিকলৰ লগত চেনিখিনি 10 মিনিট আগতে সানি নথ'লে লাড়ু বনাব বৰ দিগদাৰ হয়, ঢিলা হৈ যায়। চেনিত যে পানী উঠে সেইবাবে। আৰু এয়া জহা চাউল পিঠাগুড়ি মই মিক্সিত খুন্দি লৈছিলোঁ। এয়া কেঁচা পিঠাগুড়ি এই মিশ্ৰণখিনিৰ লগত মই দি অকণকৈ দি আটা যেনেদৰে মাৰোঁ ঠিক তেনেদৰে মাৰিব লাগিব। চাওকচোন ফ্ৰেণ্ডছ, ৰুটি বনোৱা আটাৰ নিচিনা কি ধুনীয়া হৈ গ'ল। এতিয়া লাড়ুকেইটা বনাব বৰ ধুনীয়া হৈছে। মই লাড়ুকেইটা অকণমান ডাঙৰকৈ বনালোঁ। কেঁচা পিঠাগুড়িৰ লাড়ু যে, সেইবাবে মই অকণমান ডাঙৰকৈ বনালোঁ। কৃষ্ণৰ বাবে লাড়ু আৰু ভোগ বনোৱা হৈ গ'ল। এতিয়া শৰাইখিনি আগবঢ়াই দিলোঁ শ্ৰীকৃষ্ণৰ ওচৰতে। সেইখিনি আপোনালোকক দেখুওৱা নহ'ল কাৰণ মই অকলে কৰিব লাগে যে। চ' সেইবাবে অকণমান খৰধৰকৈ কৰিলোঁ। সন্ধিয়া হ'ল যে, চাকি বন্তি দিবৰ হৈছিল। চ' সেয়েহে অকণমান খৰধৰ কৰিলোঁ আৰু অকণমান পুথি পঢ়িব লগা আছিলে। চ' সেয়েহে আপোনালোকক সেইখিনি বস্তু দেখুওৱা নহ'ল। এটা ঘোষা গাই শ্ৰীকৃষ্ণক সৰস্বতী কোটি কোটি সেৱা জনালোঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমি উপহৰি লৈও দাস কৰি পকিলোঁ হেৰা শৰণ। জয় জয় শ্ৰীকৃষ্ণ। আৰু মোৰ ঘৰলৈ অতিথি আহিছে। চাওকচোন ফ্ৰেণ্ডছ, কোন আহিছে? এয়া মোৰ ভাইটি আৰু সেইজনী মোৰ বেষ্ট ফ্ৰেণ্ড। ফ্ৰেণ্ডছ, মইতো ঘৰত শ্ৰীকৃষ্ণক কেনেদৰে আদৰিলোঁ, আপোনালোকে কেনেদৰে আদৰিলে কমেণ্ট কৰি জনাবচোন। লগতে ভিডিঅ'টো লাইক কৰি দিব। নিসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। এতিয়া প্ৰসাদখিনি সকলোকে বিলাই দি আপোনালোকৰ পৰা বিদায় ল'বৰ হ'ল। মই প্ৰসাদ নাখাওঁ যেনিবা, মই ৰাতি 12টাৰ পিছতহে খাম, ব্ৰতত আছোঁ যে। চ' নতুন ভিডিঅ'লৈ আকৌ আহিম। বাই বাই।